নমস্কাৰ স্বাগতম জানাইছো নিউজ আর আসামে আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো। এবাৰ নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত 43 চৰত ৰিঞ্জিয়াৰ নামত দুষ্ট চক্ৰই পেলালে ভয়ংকৰ জাল। চাও হওক আমাৰ আজিৰ এই এক বিশেষ প্ৰতিবেদন। ৰিঞ্জিয়াৰ নামত প্ৰবঞ্চনা, কামপুৰত ৰিঞ্জিয়াৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা এজন লোকক আটক মহিলা। তথ্যবিহীনভাৱে ৰিঞ্জিয়াৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা লোকক আবদ্ধ কৰি ৰাখে মহিলাই। ঘটনাটো নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত 43 গাঁৱত শিলচৰৰ চন্দ্ৰবংশী ৰেডি লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ দ্বাৰা ঋণ দিয়াৰ নামত গাঁওখনৰ মীনাক্ষী দাস নামৰ মহিলাগৰাকীৰ লগতে আন 22 গৰাকী মহিলাৰ পৰা প্ৰবঞ্চনাৰে 11,000 টকা সংগ্ৰহ কৰিছিল প্ৰবঞ্চক আমিনুল ইছলামে। পুনৰ টকা সংগ্ৰহ কৰিবলৈ আহি অৱশেষত মহিলাগৰাকী সঠিক তথ্য বিচৰাত তথ্য দিব নোৱাৰাত ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখে আমিনুল ইছলাম নামৰ এই প্ৰবঞ্চকটো। আনহাতে উপযুক্ত তথ্য দিব নোৱাৰিলে আইনৰ কাষ চাপিব বুলি জানিব দিছে মহিলাগৰাকীয়ে। নাজানো, তুমি মোক সেইদিনা প্ৰথম দিনা যেতিয়া মই 15 গৰাকী মহিলালৈ ফোন ধৰিছিলোঁ, প্ৰতিগৰাকী মহিলাকে শুনাইছিলোঁ যে ডিম্পী তুমি আছা যিহেতুকে আমাৰ ভাল লাগিছে, আমি কামখিনি কৰিম। ৰাখিছে এই মাত্ৰ আপুনি কি ক'ব? কিহৰ কাৰণে আবদ্ধ কৰিলে আপোনাক? নাই, আপোনাৰ ধৰকচোন এইখিনি মানুহৰ পৰা আপোনাৰ যে লোন দিয়াৰ নামত আমি আপোনাৰ যিটো প্ৰত্যেকজন জনপ্ৰতি মানুহৰ পৰা 2600কৈ ৰেজিষ্ট্ৰেশ্যন টকা লোৱাৰ কথা আছিলে। তাৰপিছত আপোনাৰ কৰোণাৰ জামেলাৰ কাৰণে মানুহৰ অসুবিধাৰ কাৰণে সেইটো আমি কৈছোঁ যে আপোনালোকৰ টকাটো সোমাই যোৱাৰ পিছত আপোনালোকৰ টকাখিনি পাই যাব। 2600 আমি বাইক চাইক কাটি লৈ গুচি যাম। আৰু 500কৈ অনলি 22টা মানুহৰ পৰা 11,000 টকা লোৱা হৈছে এগ্ৰিমেণ্ট ফিজ। যিটো আমি দিয়কচোন, দুটা 1 দলিলৰ প্ৰয়োজন আছে, তাত উকিলৰ চাৰ্জ আছে, প্ৰিণ্টিং চাৰ্জ আছে, এইটো মিলাই পেলাই 480 হয় মানে। চ' সিহঁতৰ লগত আলোচনা কৰি পেলাই মই লৈছোঁ 500কৈ মানে আপোনালোকৰ লোনটোৰ কাৰণে যিখন এগ্ৰিমেণ্ট হ'ব সেইখন 500 টকাকৈ দিয়ক। আৰু আমি প্ৰথমে 22টা দি পেলাই আৰম্ভ কৰোঁ। 22টা আৰম্ভ হোৱাৰ পিছত বাকী যিখিনি মানুহৰ নাম আহিব সেইখিনি লাহে ধীৰে হৈ গৈ থাকিব। আৰু গতিকে এই ইমানুল ইছলাম নেকি, আমিনুল ইছলাম, তেখেতে প্ৰথম আহি আমাক NGO লোন দিম বুলি আমাক কৈছিলে। যিহেতুকে আমাৰ সাধাৰণ মানুহক লোন দৰকাৰ, আমি তাকে লৈ চলি থাকোঁ। গতিকে তেখেতে আজি প্ৰায় 1.5 বছৰ লোন দিম বুলি আমাক ফৰ্ম ফিল-আপ দুবাৰ কৰা হৈছে আৰু বহুবাৰ আহিছেও। আহি কিন্তু যোৱা ডিচেম্বৰ মাহৰ পৰা কণ্টিনিউৱাছ দিন দিছে যে আপোনালোকৰ লোন হ'ব, কাইলৈ মাতিম, পৰহিলৈ মাতিম, 1 ঘণ্টাৰ পিছত ফোন ধৰিম, 2 ঘণ্টাৰ পিছত ফোন ধৰিম। আৰু এগ্ৰিমেণ্টৰ কাৰণে 500কৈ টকা লাগে, তাকো দিলোঁ। 22 গৰাকী মহিলাৰ ৰিস্ক লৈ মই, সুনীল আৰু থানেশ্বৰ আছে, আমি তেখেতক জমা দিছিলোঁ। কিন্তু আজি লাষ্ট মমেণ্টত আকৌ আমাৰ হিতাধিকাৰীবিলাকে তেখেতক পইচা দি অফিচ মুকলি কৰি দিব লাগে বুলি কোৱা কথাটোত আমাৰ সন্দেহ আহিল। সেইকাৰণে তেখেতক আমি মাতিছোঁ আৰু যে এই গোটেই কথাখিনি সত্যতা প্ৰমাণ কৰিবৰ কাৰণে তেখেতক আমি আনি আপোনালোকক আমি আমন্ত্ৰণ মানে আজি মানে আপোনাক তেওঁক আবদ্ধ কৰি ৰাখিছে। আবদ্ধ মানে তেখেতে আমাক সত্যতা প্ৰমাণ দিব লাগিব বুলি ভাবিহে আমি আবদ্ধ কৰিছোঁ এক প্ৰকাৰে। গতিকে আমাৰ পৰা 11,000 টকাও নিছে। আজি তেখেতক আমি 10,000 পৰা 15,000 টকা দিব লাগে বুলি কৈছিল, যে কাৰ্যালয়টো মুকলি কৰিম সেই পইচা দি আৰু আপোনালোকক লোন দিম। মানে আপোনালোকে আজি তেওঁক পইচা দিম বুলি বুদ্ধি কৰি মাতি লৈ আহিছে? বুদ্ধি কৰি মাতি আনিছোঁ, কাৰণ আজিৰ যুগতো এনেকুৱা মানুহ নাথাকে। গতিকে সেইকাৰণে আমি আনিছোঁ। নিউজ ডেস্ক রিপোর্ট, নিউজ আর আসাম।